হেল্ল' এভৰিৱান, আজি ৰাতিপুৱা জেঠাই ঘৰলৈ যাওঁগে বুলি ওলালে। যিহেতু জেঠাই আমাৰ ঘৰত ধান কাটিবলৈ আহিছে আৰু ধান কাটি শেষ হোৱাৰ কাৰণে আমি যায়গৈ। যাওঁগে ন? আজি যাওঁগে বেয়া লাগিছে তোমালোকক এৰি যাবলৈ। আমাৰ ঘৰত ধান কাটি কেনেকুৱা লাগিলে কোৱা? তোমালোকৰ ধান কাটি বহুত ভাল লাগিলে দেই। ইমান ডাঠ ধান মই নাই দেখা দেই, ইমান গুটি হাত বিষালে। ঠিক আছে, যোৱা আকৌ আহিবা আৰু দেই। আহিম আৰু তোমালোকে যাবা দেই। এয়া দেখিছে নহয় জেঠাইজনী কিমান হাঁহিমুখীয়া। আৰু এইফালে আমাৰ ঘৰৰ ভিতৰত ধান ভৰাই থৈছে, যিহেতু ধানবোৰ আমাৰ মৰণা মৰাৰ পিছতহে ঘৰত ভৰোৱা হয়। আৰু এইফালে পাপাহঁত যাবলৈ ৰেডি হৈছে। অলপ পিছত ময়ো জেঠাইহঁতক বিদায় দিলোঁ, এয়া পদূলিলৈকে থৈ আহিলোঁ। ময়ো সেয়া ৰুমলৈ বুলি ওলালোঁ। এয়া খুৰীহঁতক বাই বাই দি লৈছোঁ আৰু মাহঁতকতো লগ নাপালোৱেই, তেওঁলোকে জেঠাইহঁতক থ'বলৈ গ'ল। সেইটো কাৰণে এয়া খুৰীহঁতকে বাই বাই দি আমিও ৰুমলৈ ওলালোঁ। আৰু অলপ পাছতে আমি এয়া ডিব্ৰুগড় আহিও পালোঁহি। যিহেতু ডিব্ৰুগড় টাউনৰ পৰা আমাৰ